हेलो गाइस, वेलकम टू माय चैनल। बहुत दिन मैं नतुन ब्लग ले उपस्थित मैं मोर मातु माने अकमान भांगी आछे, आपनालोके भालके बुझि नापाब पारे कथाबोर। आज मोर भावना आछे, आमार राजुआ नामघरते भावना आछे आज। इतना मैं धेमाजिले आइसिलो, मोर एग्जाम एटा आछिले, एग्जामটো दिलो। इतना मैं एटा घरले गई आछो। आज आपनालोके भावनाखনৰ किमान কি পাৰো सब देखाम मैं কি হয় কি নহয়। আপোনালোকে চাই যাব ভিডিঅ'টো লাষ্টলৈকে। আৰু যদি ভিডিঅ'টো নতুনকৈ আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সিমান সাপোৰ্ট কৰিব। ধন্যবাদ। তো গাইজ মই এতিয়া নামঘৰলৈ গৈ আছোঁ। মেকআপ ল'মগৈ আৰু এতিয়া মোৰ অকণমান দেৰি হৈ গ'ল আহি পোৱা। এতিয়া মই গৈ আছোঁ নামঘৰলৈ, মেকআপ ল'মগৈ। আপোনাক দেখাই আছোঁ কি হয় মেকআপত, কেনেকৈ মেকআপ দিওঁ আপোনাক দেখাইছোঁ। হেল্ল' গাইজ, এয়া আমাৰ সমীৰণে ব্ৰহ্মাৰ মেকআপ লৈ আছে। এই সমীৰণে ইউটিউবত পষ্ট কৰিব, আপোনালোকে চাই থাকিব। এতিয়া মই ৰেডি হৈ গ'লোঁ, ওলাই মেলি। এইটো মোৰ লুক, আপোনাক দেখাইছোঁ। লুক চব দেখাম মই ভিডিঅ' ভাওনা ভিডিঅ' আপোনালোকক দি থাকিম, আপোনালোকে চাই থাকিব। শিৱই কিবা কয় বোলে, তেখেতক ছাবস্ক্ৰাইব কৰি দিব। কি এইটো কি বুটামটো ছাবস্ক্ৰাইব কৰি দিব। তেখেত নতুন চেনেল খুলিছে, আমি তেখেতক আৰু আগবঢ়াই নিবলৈ আপোনালোকে চেষ্টা কৰিব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। হেল্ল' বিষ্ণু, নমস্কাৰ। আজি নগাঁও সৰ্বজনীন নামঘৰ ৰূপালী জয়ন্তী উপলক্ষে মৎস্য অৱতাৰ চাৰিবেদ উদ্যান নাটবাসী আমি যুৱ প্ৰজন্ম কৰিব ওলাইছোঁ। সকলোৱে ভাল পাব বুলি আশা ৰাখিম। আমাৰ সমীৰ যোনজনে ফৰ্মাই লৈছে, তেওঁ ভিডিঅ' আপলোড কৰি দিব, আপোনালোকে চাব, কেনেকুৱা পায় কমেণ্ট জনাব আৰু লগতে তাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ যে আগলৈ আমি আৰু কৰি যাব পাৰোঁ তাৰ আশীৰ্বাদ বেল আইকনটো দবাবলৈ নাপায়, বেল আইকনটো দবাব। এয়া মহাকাল কিবা এটা কয়। আমাৰ নগাঁও সাৰ্বজনীন নামঘৰৰ যি সোণালী ৰূপালী জয়ন্তী ক্ষমা কৰিব আছে, তাতে 25 বছৰ হৈছে। আমাৰ ভাওনা আছে, অসমীয়া যুৱকবৃন্দ আৰু আমাৰ অতিথিবৃন্দ আমি এখন ভাওনা কৰিছিলোঁ, মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। সুচাৰুৰূপে পৰিচালনা হৈ যাব বুলি ভাবিছোঁ। লগতে যিসকলে চাবলৈ আহিব তেওঁলোককো আমি আদৰেৰে আমন্ত্ৰণ কৰিছোঁ। সকলো আহিব, ভালকৈ কৰিব, ভাল হ'ব ভাওনাখন, ভাল লাগিব। চব আহিব। আমাৰ ভাইটি আজি দেৱতা, এইফালে এজন গায়নমেন। আমাৰ আজি ভুজংগ ৰেডি হোৱা নাই এতিয়ালৈকে, হ'বগৈ আৰু বজ্জাখোৰ। মই নাই কৰা বাৰু, বেলেগ এটা বিশেষ কাৰণ আছিলে, বেলেগ কামত ব্যস্ত। তোমালোকে কৰিছা, ভাল লাগিছে আৰু আগলৈ আগবাঢ়ি যোৱা, সেইটোৱে বিচাৰোঁ দেই। ধন্যবাদ। ধন্যবাদ, ঠিক আছে। তো গাইস এটা ওলাই মেলি ৰেডি হৈ গ'লোঁ। বহুত টাইট লাগিছে। এইফালে আমাৰ মহাকাল ৰেডি হ'ল। বজ্জা লৈছোঁ মই, হৈ গৈছে, একো নাই। কেনেকুৱা লাগিছে ক'ব? অলপ পাহৰি গৈছোঁ মানে নামবোৰ, মাথাত লগাই দিলে যে। এইফালে আমাৰ সূত্ৰ ব্লগাৰ বাকী আছে এজনৰ। হাই গাইস, ইয়াৰ চেনেলটো অভিনৱ বৰা ব্লগ। মোৰ চেনেলটো হ'লে ছাবস্ক্ৰাইব কৰিব। আৰু আজি আমাৰ মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ এখন আমাৰ যোনখন হৈছে ভাওনা, তাত আজি মোক আছোঁ সূত্ৰ। আৰু কেনেকুৱা হৈছে চবৰ ভিডিঅ' দিব, কমেণ্ট কৰি জনাই দিব। চাই যাওক, মই দেখাই গৈছোঁ। আজি
দিবাকৰ দা কিবা এটা কওক। ভাল লাগিছে আজি নামঘৰত এনে এটি মহান কৰ্ম আয়োজন কৰিছে ভাগৱত পাঠৰ ক্ষেত্ৰত ভাগী মহাপুৰুষীয়া বৈশ্য অৱতাৰ চাৰিবেদ নামভাগী আজি অনুষ্ঠিত কৰা হ'ব। ভাইটিহঁতে বয়াত বচন গাইছে, আশা কৰিছোঁ প্ৰভুসকলে কৃপা কৰক, নাটভাগী ভাল হ'ব। ধন্যবাদ। গান বায়ন ষ্টাৰ্ট হ'ল আৰু আমাৰ ভিডিঅ' দেখাইছোঁ। ফটো মাৰি আছো, কোনে মাৰি আছে?
চল্লেছ লগাই ৰেডি হৈ গ'ল আৰু মামা এফালে এজন ৰাজা ওলাই আছে আৰু আপোনাৰ ফটো ভিডিঅ' চব দিম আপোনালোকে চাই থাকিব। আমি
প্ৰাণ কৰিবই সংসাৰ কৰিবই যেনি দৃষ্টি নিক্ষেপ কৰিছোঁ তেনি আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হয় ধৰ্ম চুৰমাৰ কৰি আমি এই যুগৰ ধৰি দিছো যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় ধৰ্ম অপায় মংগল আদি দেখা দিয়ে তাক বাধা দিবৰ কাৰো ক্ষমতা নাই গ্ৰাহে এফালৰ পৰা গ্ৰাম চৰিয়া এটা চৰকাৰে শেষ কৰি আন এটা কল্প আৰম্ভ সেই কল্পৰ যদি যিমান পাৰে বেদ বেদান্ত আৰু কৃষ্টি সভ্যতাক দৰ্শন কৰা ব্যৱস্থা যাতে পিছৰ কাৰণে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ কিন্তু প্ৰভু সভ্যতা সংস্কৃতি নিদৰ্শন ইমান সোনকালে সংগ্ৰহ কৰাটো সম্ভৱ
Oh,
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
তুমি এক নিৰীক্ষণে ধৰি চাট কৰি দিলা। হে প্ৰভু নাৰায়ণ, হে ভোলানাথ, চাই যোৱাহি দেৱৰসী পিতা মোক ইয়াত উদ্ধাৰৰ উপায় দিবা।
গাইজ এতিয়া হৈ গ'ল আৰু চিনটো কৰিলোঁ ভিডিঅ' যদি পাওঁ আপোনালোকক ঘূৰাই দিম মই লাইন গুচি গ'ল মানে অকণমান ৰখিব লাগিব মই পিছত লগ পাইছোঁ বেছি পৰ নাই তোমাৰ মন্ত্ৰীবৰ মহাৰাজ দিন দুপৰতে কেনেকৈ সেই শিয়ালবোৰে ভাওনা ধৰিবলৈ লৈছে মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰত কেনেকৈ সকলোবোৰে মাংস পিণ্ডলৈ কৰিছে মন্ত্ৰীবৰ এয়া জানো বিপদৰ আগজাননী নহয় ইয়াৰ নাম এটি সত্য বিচাৰিয়া মন্ত্ৰীবৰ মহাৰাজ ধৰ্মৰ চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই মহাৰাজ অমংগল খণ্ডনৰ বাহিৰে আমি যজ্ঞভাৱ কৰাটো ভাল হ'ব মহাৰাজ এনে দুৰ্যোগৰ সময়ত কেনেকৈ মই যজ্ঞ সমাপন কৰিম আৰু যজ্ঞলৈ বা আহিব কোন মন্দিৰৰ মহাৰাজ যজ্ঞলৈ বা আহিব কোন কোন আপোনালোক দেখাত সুন্দৰ বামুণ যেন লাগিব আহক আসন গ্ৰহণ কৰক এই আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময়বোৰ তাকৰ গাইজ এতিয়া ভাওনা খতম হওঁ আৰু বেছি টাইম নাই মোৰ মেকআপ গুচিব হৈছে আৰু লাহে লাহেকৈ তাৰপিছত আপোনালোকক আৰু যিমান ক্লিপ পাৰোঁ মই ভৰাই যাম ভিডিঅ'ত আপোনালোকে চাব আৰু ভিডিঅ'ত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভাইটিয়ে কিবা এটা ক'ব সেইবিলাক হাই গাইজ সকলোৱে সমীদাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সমীদাই এনেকুৱা নতুন ভিডিঅ' লৈ আনিব তেনেকৈ সকলোৱে ভালকৈ থাকক আৰু গুড বাই গুড নাইট ভাইটিৰ 70 নচা চেনেল ভিডিঅ'টো আপোনালোকে ইয়াৰ চেনেলত চাবগৈ পাৰিব তোমাৰ চেনেলটোৰ নাম কৈ দিয়া মোৰ চেনেলটোৰ নাম হৈছে অভিনৱ বৰা ব্লগছ যদু আৰু আজি ভাওনাখনত মৎস্য অৱতাৰ চাৰিবাৰ মই প্ৰথমে পুত্ৰ গাই এতিয়া মই দেৱতাবাদীক গাই আছোঁ আজি আশীৰ্বাদ কৰিব ল'ৰাটো যাতে আৰু আগবাঢ়ি যাওক আপোনালোকে সকলোৱে আশীৰ্বাদ জনাব যেন মই আৰু আগুৱাই যাওঁ ধন্যবাদ আমাৰ গুৰু আজি আমাৰ হৰিগ্ৰীপ গাইছে তেখেতে কিবা ক'ব বোলে আজি যি মৎস্য অৱতাৰ চাৰিটা আমাৰ ইয়াত পৰিচালনা চলি আছে পৰিচালনা তাতে অন্তৰ্ভুক্ত তাতে তেওঁলোকৰো ভাল অভিনয় কৰিছে আৰু তেওঁলোকৰ মংগল কামনাৰ ৰাখিছোঁ আৰু আগলৈ যেন তেওঁলোকে আৰু ইয়াতকৈ ধুনীয়া সুন্দৰভাৱে অভিনয় প্ৰকাশ কৰে তাই মই ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ
নাট খতম হ'ল আৰু এতিয়া গাড়ী গুচাই হৈ গ'ল মেকআপ চেকআপ গুচাই নাই ভাত খাব লৈছোঁ আৰু বিষ্ণু অঁ এজনে আমাৰ আছামেন গাইজ এতিয়া ভাওনা চাওনা কৰি শেষ হ'ল আৰু এতিয়া চব ঘূৰা কৰি যাবলৈ মোক পেইণ্টিং উৰাই নাই উৰাব লাগিব এতিয়া চব এতিয়া ঘূৰা কৰি যাম আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আপোনালোকে চেনেলটো নতুন যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব